আজি বনাব লৈছো মাছ পাতত দিয়া। আহকচোন চাও মাছ কেনেকৈ পাতত দিওঁ। প্ৰথমতে মই হালধিৰ পাত দুটা কাটি লৈছো। কিছুমানে কলপাততো দিয়ে, মই কিন্তু প্ৰথমতে হালধিৰ পাততহে মাছকেইটা দিম, তাৰ পিছত কলপাতত বান্ধিম। মাছ পাতত দিবৰ কাৰণে মই এইখিনি লৈছো: মান ধনিয়াৰ পাত, নৰসিংহৰ পাত আৰু অকণমান আদা, নহৰু আৰু কেঁচা পিঁয়াজ এটা, আৰু বিলাহীটো অপশ্যনেল হয়। আৰু মাছ লৈছোঁ, সৰু মোৱা মাছ লৈছোঁ। এইখিনি মই এতিয়া পাতত দিম। কম পৰিমাণে হালধি আৰু নিমখ সোৱাদ অনুযায়ী এনেকৈ দি সানি লওঁ। তাৰপিছত মই যিখিনি বস্তু কাটি লৈছোঁ, আদা, নহৰু, কেঁচা পিঁয়াজ, এইখিনি বস্তু দি ল'ম। ধুই লৈ মই অকণমান ৰ'দত দিছিলোঁ। ৰ'দত দিলে পাতখিনি যেতিয়া মেৰিয়াম আমি, তেতিয়া নাফাটে, সেইকাৰণে পাতখিনি অকণমান ৰ'দত দি লৈছিলোঁ। এতিয়া এনেকৈ মাছখিনি দি ল'লোঁ। ইয়াতে অকণমান কেঁচা তেল সানিব লাগিব। তাৰপিছত ওপৰতে বিলাহীখিনিও দি লৈছোঁ। বিলাহী অপশ্যনেল হয়, নিদিলেও হয়, কিন্তু মই সোৱাদৰ কাৰণে দি লৈছোঁ। এনেকৈ দি লৈ ধুনীয়াকৈ পাতখন মেৰুৱাম। পাতখন মেৰুৱাতে সাৱধান হ'ব যাতে পাতখন কোনোফালে নাফাটে। মাছখিনি অকণমান ডাঠকৈ বান্ধি ল'ব লাগিব, সেইকাৰণে মই হালধি পাত দিয়াৰ উপৰিও তলত এখন কলপাতো দি লৈছোঁ এনেকৈ। টোপোলাটো গৰম তাৱা এখনত বহুৱাই দিলোঁ। ইয়াতে মই এটা ওজন বস্তু দি দিম, তেতিয়াহে মাছৰ যিটো টোপোলা আছে ভালকৈ লাগি যাব তাৱাখনত। আৰু এনেকৈ ওলটাই দিব লাগিব মাজে মাজে। মাছখিনি হয় মানে মই অকণমান পাকঘৰৰ পৰা ওলাই আহিলোঁ। আহি অকণমান ইহঁতৰ লগতো টাইম পাছ কৰোঁ। এতিয়া আমাৰ চিল্লাৰ পাৰ্টিৰ কাৰণে অকণমান পপকৰ্ণ ফুটাই লওঁ। হৈ গৈছে, এয়া পাতখন সম্পূৰ্ণৰূপে ডুবি গৈছে। এতিয়া টোপোলাটো খুলি চাওঁ কেনেকুৱা বা হৈছে। বহুত ধুনীয়া চেণ্ট আহিছে এটা, দেখিবলৈও ধুনীয়া হৈছে, কিন্তু সোৱাদটো বা কেনেকুৱা হৈছে। ইয়াতে মই আকৌ এতিয়া অকণমান কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া দি লৈছোঁ। দুটা জলকীয়া দিছোঁ মই। তাৰপিছত অকণমান কেঁচা মিঠাতেল দি দিওঁ। এইখিনি মই সৰু মাছ লৈছিলোঁ যিহেতু, গতিকে বহুত টাইম লগা নাই মাছখিনি সিজোতে। বহুত ধুনীয়াকৈ সিজিছে মাছখিনি। এতিয়া গৰম গৰম ভাতৰ লগত খোৱাহে কথা। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।